হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰ ৰাস্তাখন। তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ বাইক চলাই আহিছে যে কেনেকুৱা লাগিছে? একেবাৰে খাতাৰনাক, ডেঞ্জাৰ লাগিছে। বেয়া লাগিছে না? যেন পৰি যাম না, হাত ভৰি ভাঙিব এনেকুৱা। এতিয়া নাহিলে উপায় নাই। বেলেগত কৰি আমাৰ ৰাস্তাখন বহুতো বেয়া। বহুত বেয়া পাণ্ডে বোলে। সেইকাৰণে আমাৰ গাঁৱৰ মানুহে চাকৰি বাকৰিৰ বিভাগত বহুতো কম আছে, আৰু যিসকলে কৰে তাৰমানে গাঁৱৰ পৰিস্থিতি চাই মানে সেইবিলাকো তাৰমানে হোষ্টেলত ক'ৰবাত থাকে। মই হোষ্টেলত থাকোঁ। দাদা কিজানি হোষ্টেলৰ পৰা আহিছে। গাইজ, এনেকুৱা আমাৰ গাঁৱৰ ৰাস্তাখন এনেকুৱাই। আমাৰ গাঁৱৰ ৰাস্তা খুবেই বেয়া গাইজ। এনেকুৱা ৰাস্তা আমাৰ চাওক গাইজ, আৰু দেখি আছোঁ আপোনালোকক গাড়ী কেনেকুৱাকৈ আহে।